এটা হাঁচিয়ে কাল হ'ল এজন যুৱকৰ এটা হাঁচিৰ বাবে চুলিৰ মাজ অংশ গুচি গ'ল এজন যুৱকৰ এই দৃশ্য দেখিলে আপুনিও নিশ্চয় হাঁহিব এখন সেলুনত সংঘটিত হ'ল এনে ঘটনা নাহাঁহি থাকিব নোৱাৰিলে কোনো লোকে চুলিয়ে হৈছে একোজন ব্যক্তিৰ সৌন্দৰ্যৰ প্ৰধান কাৰক একোজন ব্যক্তি ধুনীয়া হোৱাৰ কেন্দ্ৰ বিন্দুৱে যে চুলি কোচা একাংশই আকৌ চুলি কোচাক আৰু অধিক চকুত লগা কৰিবলৈ যায় পাৰ্লাৰ সেলুন পুৰুষ কি মহিলা কি আনকি কণমানি শিশুৰেও ভৰি পৰে পাৰ্লাৰ চৌপাশ তাৰে এক ভিডিঅ' আজি আমাৰ হাতত এজন ব্যক্তি গ'ল সেলুনত লক্ষ্য আছিল চুলিখিনি আৰু অধিক সুন্দৰভাৱে কাটি নিজকে ধুনীয়া কৰাৰ কিন্তু হ'ল কি এটা হাঁচিয়ে কাল হ'ল যুৱকজনৰ চুলি কাটো অৱস্থাতে আহি গ'ল নে এটি হাঁচি যুৱকজনৰ মাজ অংশৰ চুলি লৈ গ'ল কাটি তাকো একেবাৰে বেয়া অৱস্থা যুৱকজনৰ এনে অৱস্থা দেখি নাহাঁহি থাকিব নোৱাৰিলে কোনো সকলোকে হঁহুৱাই তুলিলে এনে ঘটনাই পিছে কৰিবনো কি বেচেৰা যুৱকজনেও শেষত মাৰি দিলে এটি লাজকুৰীয়া হাঁহি আৰু শেষৰ পৰ্যায় হ'বনো কি নিশ্চয় বুজিছে বৰ্তমান যুগে কেৱল ছ'চিয়েল মিডিয়া কোনো লোকে ভিডিঅ' কৰি ছ'চিয়েল মিডিয়াত দিলে নহয় ঢালি হৈ গ'ল নে ভাইৰেল কোনো লোকে যদি কৰে হাঁহি ৰিয়েক্ট কোনোবাই আকৌ কৰে খঙৰ ৰিয়েক্ট কোনো লোকে আকৌ তাৰ মাজতে কৰে কণ্ডাৰ ৰিয়েক্ট মুঠৰ ওপৰত ভাইৰেল মিলিয়ন মিলিয়ন লোকে চালে এই ভিডিঅ' কোনো লোকে আকৌ ফেচবুক হোৱাটছএপত ৰাখিলে ষ্টেটাছ হিচাপেও এটাই কওঁ সাৱধান হওক আপুনিও হাঁচিটো যাতে কাল নহয় আপোনাৰ বাবেও মিলিয়ন মিলিয়ন লোকক আমোদ প্ৰদান কৰিলে এনে ভিডিঅ'য়ে এতিয়া কেৱল সৰ্বত্ৰে চৰ্চিত এনে ভিডিঅ' সেলুনত সংঘটিত এনে ঘটনাই এতিয়া খলকনিৰ সৃষ্টি কৰিছে আৰু সকলোৰে মোবাইলে কেৱল এনে ভিডিঅ' পুনৰ উপভোগ কৰোঁ আহক সেলুনৰ এই ভিডিঅ' নিউজ ডেস্ক TNL নিউজ কবিতা প্ৰেমীসকলৰ বাবে এটা নতুন খবৰ আপোনালোকৰ মন সজীৱ আৰু সতেজ কৰি তুলিবলৈ 21টা কবিতাৰে সজাই পৰাই কবি সুমি ৰহমানে প্ৰকাশ কৰিছে এখনি কবিতা পুথি বিহগীমন বিহগীমন কবিতা পুথিখন আপোনাৰ হাতত পাবলৈ যোগাযোগ কৰক এই নম্বৰত এই ঠিকনাত যোগাযোগ কৰক